friends, welcome back to my YouTube channel. আজি ভিডিওটো একো মনোৰঞ্জন নহয় বা হাঁহিবলগীয়া নহয়। আজি ভিডিওটো হৈছে আজি ৰাতিপুৱা 7:30 বজাত এজা কঁকালতে অহা বতাহ ধুমুহাই গোটেই অঞ্চলটোতে মানে গছ-গছনি ঘৰ দুৱাৰ মানে ভাঙি পেলাইছে আৰু গেলেকি আঠখেলত মানে বহুত মানে বেয়াকৈ আহিলে বতাহজাক আৰু বহুতৰে ঘৰ দুৱাৰ নষ্ট কৰি পেলাইছে। কিছুমান দুখীয়া মানুহৰ খুজি মাগি খায় তেওঁলোকৰ ঘৰবিলাকো ভাঙি পেলাইছে। তো চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ মোৰ ফালৰ পৰা যাতে চৰকাৰে সেই দুখীয়া মানুহবোৰক কিবা এটা সহায় কৰে আৰু তেওঁলোকে যদি আজি ভালকৈ থাকিলেহেঁতেন তেতিয়া তেওঁলোকৰ একো নহ'লেহেঁতেন। তেওঁলোকৰ কেঁচা ঘৰবোৰ ভাঙি গ'ল আৰু তেওঁলোকক চৰকাৰে যাতে কিবা এটা সহায় কৰে। তো মই আপোনালোকক কিছুমান ভিডিঅ' দেখাব নোৱাৰিম, মই নিজেও নাই চোৱা বাৰু, কিন্তু সেইবোৰ ভিডিঅ' মানে বহুত দুখ লগা। মই সেইটো কাৰণে নিজেও নাই চোৱা, আপোনালোককো দেখাব নোৱাৰিম। তো মই যিমান পাৰোঁ আপোনালোকক দেখাই যাম। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ ঘৰত যথেষ্ট মানে ঘৰ দুৱাৰ ভাঙি পেলাইছে আৰু আমাৰ ডিগৰ ঘৰটো চাওক, এইখন ভাঙি পেলালে চালিখন তলৰ আৰু কিছুমান ঠিক কৰিলোঁ, হ'লেও এয়া আছে চাওক আৰু মই আপোনালোকক দেখাই যাম, চাই থাকক। তো এয়া চাওক গোটেই ঘৰ দুৱাৰ ভাঙি পেলাইছে, এয়া দেখিছে নাই, গোটেই ঘৰ দুৱাৰ ভাঙি পেলাইছে বতাহে। বহুত মানে বেয়া লাগিছে আৰু বহুত বেয়া লাগিছে আৰু কাৰণ গোটেই ঘৰবোৰ ভাঙি পেলাইছে। কিছুমান দুখীয়া মানুহৰ ঘৰ ভাঙি পেলাইছে, এয়া দেখিছে। এয়া চাওক গছ পৰি গোটেই ঘৰ দুৱাৰ ভাঙি আছে, দেখিছে আপোনালোকে, গোটেই ঘৰ দুৱাৰ ভাঙি গৈছে আৰু গছ পৰি এয়া চাওক। এয়া দেখিছে আপোনালোকে কিমান ডাঙৰ গছ পৰি মেলি ঘৰবোৰ ভাঙি গৈছে, দেখিছে আপোনালোকে। আৰু এইবোৰ ঘৰ দেখিছেনে আপোনালোকে, গোটেইখন ভাঙি পেলাইছে, টিং চিং উৰুৱাই পেলাইছে আৰু। তো গাইছ ভিডিঅ' বনাই আছোঁ, আপোনালোকে অঠালি নাচাব আৰু হৈ গৈছে আৰু যি টি হৈ গৈছে কেমেৰা। তো ভিডিঅ' বনাই আছোঁ আৰু চাই থাকক আপোনালোকক ভালকৈ দেখাব নোৱাৰিম। তো চাই থাকক গোটেইখন ভাঙি পেলাইছে আৰু ঘৰ দুৱাৰ ভাঙিছে। তো এয়া চাওক কিমান ডাঙৰ গছ পৰি আছে। তো গছবোৰ আঁতৰাইছেগৈ আৰু মানুহবোৰে, দেখিছে আপোনালোকে গোটেই লাইন চাইন ভাঙি পেলাইছে, কাৰেণ্টৰ ৱাৰৰ টায়াৰবোৰ ভাঙি পেলাইছে চাওক। তো ইয়াতে থকা এজন মানুহে কি হৈছে ক'ব। ডাঙৰ ধুমুহা আহিছে আমাৰ ইয়াত, সেই ধুমুহা মানে বহুতো মানুহৰ ঘৰ মানে নষ্ট কৰিলে আৰু মানুহৰ টিং চিং ঘৰ চব ভাঙিলে, কিছুমানৰ ঘৰ মানে গছ পৰিলে ঘৰত বহুতৰ ঘৰ এনেকুৱা হৈছে। ধন্যবাদ। এয়া দেখিলে বৰদৈচিলা তাণ্ডৱ। তো আগলৈ যাতে আৰু এনেকুৱা নহয় তাৰে কামনা কৰিছোঁ। আৰু আজি ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো আজিলৈ বাই বাই, আৰু এনেকুৱা বতাহ ধুমুহা নাহক তাৰে কামনা কৰিছোঁ। বাই বাই।